আপুনি বাৰু এবাৰত 100 কিলোমিটাৰ দৌৰি পাইছে নেকি নাইবা 90 কিলোমিটাৰ চাইকেল চলাই আকৌ 21 কিলোমিটাৰ দৌৰি পাইছে নেকি হয় এজন সাধাৰণ ব্যক্তিৰ বাবে এইখিনি যথেষ্ট অসম্ভৱ হেন লাগে কিন্তু এজন এথলিটৰ বাবে এইখিনি এটা দৈনিকৰ কাম নমস্কাৰ মই হৰজ্যোতি কলিতা আৰু আজি আমাৰ লগত এনেকৈ এজন আল্ট্ৰা এথলিট উপস্থিত আছে নয়ন সূত্ৰধৰ আমি মৰম আৰু সন্মানত এওক নয়নদা বুলি মাতো আজি আমি এওৰ ফিটনেছৰ যাত্ৰাৰ ৰহস্যখিনি জানিবলৈ চেষ্টা কৰিম নয়নদা মোষ্ট ওয়েলকাম টু আवर চেনেল थैंक यू नमस्कार हरज्योति भाई थैंक यू মোক তোমাৰ চেনেললৈ মাতাৰ কাৰণে এইটো আসলতে আমাৰে কাম হয় কি আমি যাতে লোকেল এজন মানুহে যদি সাকসেস হৈ আছে সেই সাকসেস হোৱা মানুহক আমি যাতে অসমতে হওক নাইবা বেলেগ ঠাইতে হওক সকলো মানুহকে পৰিচয় কৰাই দিওঁ আপুনি যেহেতু ইমান কষ্ট কৰি আছে আপুনি মোক এতিয়া ক'লে কি 157 কিলোমিটাৰ ন এবাৰতে 157 কিলোমিটাৰ 157 কিলোমিটাৰ এবাৰত আৰু 24 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিছে 24 ঘণ্টা ভাবি চাব কেনেকুৱা লাগে টোপনি মানুহ এজনৰ টোপনিয়ে লাগে 8 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত টোপনি মাৰিব 8 ঘণ্টা লাগে কিন্তু এও সেই টোপনিটো বাদ দি কিমান ভাগাৰ আছে এইবিলাকটো বাদেই দি 24 ঘণ্টা ৰানিং এই আজি তেও ইমান স্পেশাল তেনে নয়নদা পলম নকৰি প্ৰশ্নবিলাক আৰম্ভ কৰোঁ প্ৰথমে আপোনাৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল আৰু আপোনাক কেনেকৈ অনুপ্ৰেৰণা দিছিল আগলৈ আগবাঢ়ি যাবলৈ একচুয়ালি এই যাত্ৰাটো আৰম্ভ হৈছিল 2019ত 2016 লৈকে মই ইন্টাৰভিউৰ কাৰণে এই কৰিছিলো পজিট যোৱাৰ কাৰণে কিন্তু কিবা অলপ ব্যতিক্ৰমত যাব পৰা নাই তাৰপিছত 2 বছৰ এৰি দিলো আৰু 2019ত বৰপেটা ৰোডৰ পৰা মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ মই মানে ৰানিং কৰিছিলো আৰু এইটো আমাৰ মাহিল ল'ৰা আছে এই মাহিল ল'ৰাই মানে আমাক এইটো কাৰণে অনুপ্ৰেৰণা দিছিল যে পজিট যাব নোৱাৰিলেও একো নাই কিন্তু তুমি ৰানিংটো তুমি লাইফৰ এটা পাৰ্ট বনাব পাৰিবা তো মেৰাথনৰ কাৰণে আমাক ট্ৰেইনিং কৰাইছিল আপোনাৰ প্ৰথম সফলতা কোনটো আছিল আৰু এইটোৱে আপোনাক কেনেকৈ আগবঢ়াত সহায় কৰিলে প্ৰথম সফলতা মানে যদি কোৱা খোজা তেনেহলে এটা 100 কিলোমিটাৰ ৰেচ হৈছিল তো এইটো চণ্ডীগড়ৰ পৰা অৰ্গানাইজ কৰিছিল আৰু সেইটো ৰেচত মই বৰপেটাৰ পৰা শিমলাগুৰিৰ পৰা বঙাইগাঁও PRP লৈ দাঁৰিছো তাৰ পৰা আকৌ ৰিটাৰ্ণ আহিছো বৰপেটাৰ পৰা 100 কিলোমিটাৰ আছিল আৰু আপুনি কন্টাক্ট কেনেকৈ কৰিছিল এইটো মানে মই ফেচবুকত অলপ কিবা এড পাইছিলো তাৰ পিছৰ পৰা এইটো মানে মই ৰেজিষ্টাৰ কৰিলো ৰেজিষ্টাৰ কৰাৰ পিছত মানে কনফাৰ্মেশনটো পাইছিলো আপুনিতো বহুত এচিভমেন্ট নাইবা ৰেকৰ্ড কমপ্লিট কৰি থৈ দিছে এই গোটেইকেইটাৰ ভিতৰত আটাইতকৈ কঠিন কোনটো আছিল আটাইতকৈ কঠিন ক'বলৈ মই চণ্ডীগড়ত যাই পাঞ্চকুলাত এটা ৰানিং কৰিছিলো এইটো আছিল ষ্টেডিয়াম ৰান 24 আৱাৰ্ছ তাৰে মানে মই 157 কিলোমিটাৰ ৰানিং কৰিছো এইটো মানে মোৰ কাৰণে অলপ চেলেঞ্জ হৈ আছিল কাৰণ যেহেতু আমাৰ বৰপেটাৰ ষ্টেডিয়াম নাই তো তাতে যাই কিনে ষ্টেডিয়ামত 24 ঘণ্টা যদি ৰানিং সাৰ্কেল ৰানিং কৰিব লাগে এইটো আমাৰ কাৰণে বহুত চেলেঞ্জ হৈ গৈছে এটা টাইম এনেকুৱা আহিছিল যে মই মানে এৰি দিম আৰু মানে কুইট কৰিম বুলি ভাবি দিছো আৰু তাৰপিছত অলপ টাইম মানে ভাবা ৰানিঙৰ মাজতে তো কিবা অলপ মানে ঘৰৰ কথা মনত পৰলাক যে ঘৰৰ পৰা ইমান ফাইনেন্সিয়ালি সাপোৰ্ট কৰি ইয়াতে পঠাইছে যদি মই ইয়াতে এৰি দিওঁ তেনেহলে তো গোটেইখিনি আৰু জীৱনত চাগে নহব তো এইটো সাহসটো এবাৰ গুচি গলে চাগে দ্বিতীয়বাৰ ঘূৰি নাহিব পাৰে এইটো ভাবি আৰু লাহে লাহে ৰিষ্টাৰ্ট কৰিছো তাত আপোনাৰ ট্ৰেইনিং ৰুটিন আৰু কি কি খাদ্য খায় ৰিকভাৰীৰ বাবে কি কৰে এই গোটেইখিনি ক'বচোন এনেকুৱা ধৰা যে আমি এনেকুৱা স্পেশাল আৰু খানা নাই আমাৰ ঘৰত যেনেকুৱা খানা থাকে দালি ভাত এই বস্তুবিলাকে খাওঁ কেতিয়াবা যদি ফ্ৰুটছ এগুলা খাই থাকো আৰু ট্ৰেইনিংটো মানে মই ডেইলিয়ে ট্ৰেইনিং কৰোঁ একদিন ধৰা সপ্তাহত ৰিকভাৰীৰ কাৰণে মই টাইম লওঁ কিন্তু ডেইলি 3:50 উঠি কিনে মই ট্ৰেইনিং আৰম্ভ কৰোঁ 3:50 AM পিছত যিখিনি ট্ৰেইনিং থাকে পিছত আপুনি সূৰ্যটোক কয় উঠা গুড মৰ্নিং সূৰ্যক কওঁ আৰু মানে উঠা সূৰ্যক তাৰপিছত আৰম্ভ কৰি দিওঁ আৰু কাৰণ এতিয়া এটা আল্ট্ৰা ৰানাৰৰ কাৰণে ট্ৰেইনিংটো 2-3 ঘণ্টাৰ ওপৰত হয় আৰু আমাৰ ইয়াতে ফাৰ্ষ্ট অফ অল আমাৰ ইয়াত মানে এনেকুৱা এনভাইৰনমেন্ট নহয় যে ৰানিংটো কৰিব পাৰে কাৰণ এনেকুৱা ষ্টেডিয়ামো নাই এনেকুৱা ৰাস্তাও নাই সো আমি চাই লওঁ যে আগত কোনটো ৰাস্তা অলপ ফ্ৰী থাকে সেইটো ৰাস্তাত আমি যাওঁ আপোনাৰ ট্ৰেইনাৰৰ বিষয়ে ক'বচোন ট্ৰেইনাৰৰ বিষয়ত ক'ব গ'লে মোৰ দুজন ট্ৰেইনাৰ আছে এজন হ'ল গুৱাহাটীত দীপেন মেধি ছাৰেও এজন আইৰণমেন এথলেটিক হয় আৰু একজন ট্ৰেইনাৰ হ'ল আমাৰ সুমিত নাথ বৰপেটা ৰোডৰ লিফটিং ক্লাবৰ ফাউণ্ডাৰ হয় এই দুজনে ট্ৰেইনাৰ মোৰ আৰু এই দুজনৰ মানে ট্ৰেইনিঙৰ হিচাপতে মই ট্ৰেইনিং কৰি থাকো তেওঁলোকে কিবা এচিভমেন্ট তেওঁলোকৰ কিবা মোৰ যিজন ট্ৰেইনাৰ আছে তোমাৰ এই গুৱাহাটীত এইজন দীপেন মেধি তেওঁ আইৰণমেন এথলেটিক্স আইৰণমেন বুলি মানে ইভেন্টটো হ'ল
ফাৰ্ষ্টত মানে সুইমিং হয়, উম। তাৰপিছত চাইক্লিং হয় আৰু উম। ৰানিং হয়, এইটো হ'ল আইৰনমেন। শুনিছো কিন্তু গম পোৱা নাছিলো। ট্ৰাইথলন বুলি কয় এইটো। ট্ৰাইথলন এইটো মানে কমপ্লিট কৰিলে আইৰনমেন টাইটেলটো পায়। আইৰনমেন টাইটেল। আৰু আপোনাৰো আশা আছে নেকি সেইটো? মানে মই দুথেলনলৈকে কৰিছো, চাইক্লিং আৰু তোমাৰ এই ৰানিংটো কৰিছো, সুইমিংটো কৰিব পৰা নাই কাৰণ যিহেতু আমাৰ ইয়াত এনেকুৱা নাই, নাই মই ট্ৰেইনিঙো কৰিব পৰা নাই। এতিয়া মোৰ কাৰণে গুৱাহাটীত যাই থকাটো অলপ অসুবিধা, যিহেতু কামটো ইয়াত মোৰ। আপুনি প্ৰফেচনেলি কি কাম কৰে? প্ৰফেচনেলি এনেকুৱা ক'ব গ'লে মই BH কলেজত ফিজিকেল ইনষ্ট্ৰাক্টৰ হয়। এতিয়া 2023ত মোক এপইণ্টমেণ্ট দিছিল। BH কলেজৰ ফিজিকেল ইনষ্ট্ৰাক্টৰ হয়। আপুনি মানে প্ৰফেচনেলি আৰু পেশনেটলি দুটা মানে ফিটনেছৰ লগতে জড়িত। মই মানে পেশনটোৱে মোৰ মানে এইটো ইনকাম সোৰ্স হয়। আপুনি মানে পেশনটোকে নিজৰ ইনকাম বনাই লৈছে। মানে মোৰ নিচাটোৱে পেশা। নিচাটোৱে পেশা, ঠিক কৈছে। আৰু সেনেকুৱা হলে চাগে সকলোৱে নিজৰ কামত বেছিকে গুৰুত্ব দিব। মানে মই মানে ভাবা আছিলো যে যদি মই এইটো লাইনতে যদি কিবা অলপ ইনকাম সোৰ্স বাহিৰ কৰিব পাৰো, তো গড গিফটেড পাই গৈছো চাগে। সেইটোৱে হয়, কাৰণ বহুতে চাকৰিটো লয়, ডিফেন্সত চাকৰি লয়, কিবা বেলেগত চাকৰি লয়, কিন্তু কেইবছৰমানৰ পাছত তেওঁলোকে নিজে মানে নিজৰ হবিটো বেছি ফ'ল' কৰে। কি মোৰ কামটো ভাল নালাগে, মই মোৰ হবিটোক ফ'ল' কৰিম। মই বহুত দেখিছো UPSC পাছ কৰি IAS হৈ তাৰপিছত তেওঁলোকে কয় কি মোৰ IAS হৈ ভাল লগা নাই, মই টিচিং কৰি ভাল লাগে, মই এতিয়া টিচাৰ হ'ম, UPSC এক্সপিৰিয়েঞ্চক মই পঢ়াম। আপুনি যিহেতু নিজে আপুনি ফিজিকেলি এক্টিভ আৰু আপুনি ফিজিকেল বিভাগতে আপুনি চাকৰিটো পালে, তেতিয়াহ'লে আপোনাৰ ভাগ্যটো বহুত ভাল। ভাগ্য ক'ব লাগিব, ভাগ্যটো ভাল। মানে এনেকুৱা মানে মই ইনষ্ট্ৰাক্টৰৰ কাৰণে মই কোৰ্স বিলাক কৰিছিলো, তো ইচ্ছা আছিল যে মই কোনোদিন যদি মানে এনেকুৱা অপৰচুনিটি পাওঁ মই জইন কৰিম। তো ভাল লাগে, এতিয়া BH কলেজত কাম কৰি আছো বহুত দিন হ'ল আৰু ভাল লাগে, চব কিবা কিবি চলি আছে। নিজৰ হবিটো যেতিয়া প্ৰফেশন হৈ যায়, এইটোৱে মানে ফাৰ্ষ্ট মানে এইটোৱে বস্তুটো মোৰ মানে ভাল লাগে যে মই যিটো লৈ মানে কৰি আছিলো পেশন হিচাপত বা, কিন্তু এইটোৱে মোৰ প্ৰফেশনেল হৈ গ'ল। আপুনি যে কমপ্লিট কৰিছে 100 ডেজ, সেইটো কেনেকুৱা চেলেঞ্জ? এইটো ইণ্ডিয়াৰ এটা সেই হয় চেলেঞ্জ হয়, HDOR এটা মানে 100 ডেজ চেলেঞ্জ বুলি আহে। তো এইটোত মানে মই দুইবাৰ এইটো কমপ্লিট কৰিছো। একবাৰ 2021-22ত মই এইটো আছিল মানে এইটো তোমাৰ সেশনটো 21-22 আছিল, আৰু এটা হ'ল 2024ত কৰিছো। দুইবাৰে 100 ডেজত মানে কি থাকে? কি থাকে? 100 ডেজ তোমাৰ মানে ডেইলি ৰানিং কৰিব লাগিব। তুমি মানে য'তে যোৱা কিন্তু ৰানিং তোমাৰ কৰিব লাগিব, ডেটাটো পঠাবই লাগিব। মোৰ মনত আছে আপুনি কলকাতা গৈছিল নেকি? মই মানে কলকাতাত গৈছো, দাৰ্জিলিঙত গৈছো, তাৰপিছত দিল্লীত গৈছো, তাৰপিছত শিলিগুৰিত গৈছো, মানে য'ত মানে গৈছো মই সব জাগাত মই ৰানিং কৰি আহিছো। কাৰণ সেইটো ডিউৰিং ট্ৰেভেলিং মোৰ এইটো চেলেঞ্জটো আছিল। তো মই মানে য'তে গৈছো ৰানিং শ্বুটো লৈ কিনে গৈছো আৰু তাতে মানে কমপ্লিট কৰিছো, একদিনো মানে বাদ দিয়া নাই। ডেডিকেশ্যন, কিমান লেভেলৰ ডেডিকেশ্যন আছে আপোনাৰ? এইটো কৰাতে মানে এনেকুৱা একদিন এনেকুৱা আহিছিল যে মানে মই কৰিব পাৰিম না, মানে ইমান বডি পেইন হৈ গৈছিল। তাৰপিছত যেনে তেনে আৰু কমপ্লিট কৰিলো, আৰু এইটো টাইমত মানে কেতিয়াবা মৰ্ণিঙত নহ'লে ৰাতি আৰু দাউৰি কমপ্লিট কৰা আছিলো, নাইট ৰান আছিল। ইয়াৰ পিছত গম পালো আপুনি অল ইণ্ডিয়া হাফ মেৰাথনৰ ব্ৰেণ্ড এম্বেচেডৰ আছিল। এইটো 2023ৰ কথা। এইটো 2023ত মানে অল ইণ্ডিয়া আৰু ইণ্ডিয়ান আৰ্মি ইষ্টাৰ্ণ কামাণ্ড এই দুটা অৰ্গেনাইজেশ্যন মিলি মানে এটা গুৱাহাটীত মেৰাথন কৰিছিল। তো এইটো মেৰাথনৰ কাৰণে মোক মানে ব্ৰেণ্ড এম্বেচেডৰ পাইছো মই এইটোৰ কাৰণে। ব্ৰেণ্ড এম্বেচেডৰ মানে কামটো কি হয়? ব্ৰেণ্ড এম্বেচেডৰ কামটো এনেকুৱা যে আমাক এডভাৰটাইজমেণ্ট কৰিছে, চাগে বৰপেটা ৰোডত ইমান মানে এডভাৰটাইজটো হোৱা নাই, কিন্তু গুৱাহাটীত হৈছিল ভালে এডভাৰটাইজ। তো তাতে মানে আমাৰ মানে পেচাৰ বুলি কয়, তাতে মানে আমি পেচাৰো আছিলো। ইমান ডাঙৰ এচিভমেণ্ট কৰি মইহে ইণ্টাৰভিউ ল'ব আহিছো না। নাই, এইটো মোৰো ভাল লাগিছে যে তুমি আহিছা, মানে কিছুমান কথা শ্বেয়াৰ কৰিব পাৰিম তোমাৰ লগত। ভাল লাগে আৰু মোৰো কথা পাতি, কাৰণ যিহেতু আমি বৰপেটা ৰোডত আছো, আমি বৰপেটা ৰোডৰ স্পৰ্টছ বস্তুটো আমি এনেকুৱা পোৱা নাই। আমি এতিয়া যদি আমি আপাৰ আছামত যাওঁ, তেওঁলোকে স্পৰ্টছক বহুত আগবঢ়া তেওঁলোকে। এইটোতো মই বহুত দিন ধৰি এইটোৱে চাই আছো, যিহেতু এতিয়া মানে মই ভাবিছিলো মই ৰানিং কৰি আছো, চাগে মোৰ লগত বহুত মই মানে পাম আৰু লগ পাম, কিন্তু আজিলৈকে পোৱা নাই। তো ৰিচেণ্টলি মই চাউথ আফ্ৰিকাৰ পৰা আহি কিনে এটা গ্ৰুপ এটা কৰিছো, আৰু মই এটা মানে ক্লাব ফাউণ্ডাৰ এইটো হয়, মই বৰপেটা ৰোড এথলেটিক্স ক্লাবৰ ফাউণ্ডাৰ হয়। এইটোত মানে কি ক'ম আৰু এই চব 40+ এজড মানুহ তাতে জইন কৰিছে। তো মানে এইটোৱে ক'ব খোজো যে ইয়থ জেনেৰেশ্যন আমাৰ বৰপেটা ৰোডত পোৱা নাই যেনেকুৱা স্পৰ্টছত। বৰপেটা ৰোড বুলি নহয়, আপুনি গোটেই লোৱাৰ আছামতে আপুনি চাব পাৰে কি তেওঁলোকৰ চাকৰিৰ প্ৰতিহে এটা মানে আছে, আসক্তি আছে। চাকৰি পালে আমি দৌৰিম, নাইবা শৰীৰটো সুস্থ ৰাখিম। চাকৰি যদি নাপালো আমি নদৌৰো, সুস্থ নাৰাখো নিজকে, যি পাই তাকে কৰিম, এনেকুৱা একচুৱেলি নহয়।
যদি আমি গোটেই জীৱনটো যদি এনেকুৱা নহয় যে তুমি স্পৰ্টছতে যাব লাগিব ৰানিঙে কৰিব লাগিব এইটো এনেকুৱা নহয় নিজৰ শৰীৰৰ কাৰণেতো আমি অলপ 1 ঘণ্টাটো দিবই পাৰো যদি আমাৰ জীৱনত যদি 1 ঘণ্টাই দিব নোৱাৰিম আমি তেনেহ'লে আমাৰ জীৱনটো চাগে এনেকুৱা নহয় এই ৱালখন এখন সাধাৰণ ৱাল নহয় এইখন হৈছে ৱাল অফ এচিভমেণ্ট 3 times ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ টফ মেন 24 আৱাৰ ষ্টেডিয়াম ৰান কমৰেডছ মেৰাথন 2025 চাউথ আফ্ৰিকা যেহেতু নয়ন দা এজন এথলিট সেইকাৰণে আজি আমি ইণ্টাৰভিউটো বহি বহি লোৱা নাই আমিও নিজকে এটা চেলেঞ্জ দি আছো থিয় হৈ কিমান টাইম ইণ্টাৰভিউ ল'ব পাৰো ৰানিঙত বা চাইক্লিং কৰোঁতে হয় কিবা হাঁহি উঠা কাণ্ড হয় নেকি কেতিয়াবা কমেডি হৈ যায় ৰানিং কৰাতে কমেডিটো কেনেকুৱাকে হয় বডি লেংগুৱেজ কিবা কিবি হৈ যায় হয় মানে এনেকুৱা হৈ যায় যে হেক আৰু মানে হেই হৈ যায় আমাৰ যোনে ৰানিং কৰি থাকে তেওঁৰতো অৱস্থা বেয়া হৈ যায় কিন্তু বেলেগে চাই হাঁহি উঠব তেতিয়া মানে এনেকুৱা মানে বেণ্ড হৈ যায় বডিটো লং ৰানিং কৰিলে আপোনাৰ টোপনি লাগে না লং ৰানিং কৰাতে টোপনি লাগছিল চণ্ডীগড়ত লাগছিল অলপ তাৰপিছত মোটামুটি ৰাতি 2টামান বজাত অলপ টোপনি লাগছিল মানে এতিয়া কি কৰিছে এতিয়াতো লাগছিল কিন্তু মানে টোপনি দিব পৰা নাই যেহেতু মই যদি এতিয়া ৰখি যাওঁ তেনেহ'লে মোৰ কম্পিটিশনটো শেষ হৈ যাব এতিয়াতো ৰিয়েল চেলেঞ্জ বহুত চেলেঞ্জ হৈ গৈছিল আৰু কেতিয়াবা আমাৰ মানে ট্ৰেইনিঙৰ এনেকুৱা হয় যে মানে টোপনি আহি যায় আৰু দৌৰৰ পিছত আপোনাৰ ফুড কি হয় দৌৰৰ পিছত নৰ্মালি ফুড মানে এনেকুৱা কণীটো থাকে আমাৰ বেছিকে মানে কণীটো মানে আমাৰ জীৱনৰ এটা পাৰ্ট হৈ গৈছে এনেকুৱা যে কণীটো লাগবই আমাৰ আপুনি এগ হোৱাইটখিনি খায় না গোটেইখিনি এগ হোৱাইটে খাওঁ এগ হোৱাইট আৰু ভিতৰখিনি কিয় নাখায় মই এইটো কুৱেশ্যন আছে ভিতৰখিনি কিয় ভিতৰখিনি মানে আমাৰ কোচ ছাৰে কম আৰু আগৰ পৰাই মানে জানা আছিলো ভিতৰখিনি খালে মানে অলপ মানে এই হয় কিবা ফেটছ আহে বুলি সেইকাৰণে মানে স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইকাৰণে এগ হোৱাইটে খাওঁ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনাৰ কেইযোৰ জোতা আছে মোৰ জোতা যদি ধৰা 17যোৰ মান আছে আটাইতকৈ দামী কোনযোৰ আটাইতকৈ দামী এটা আছে 37,000ৰ নাইকিৰ 30 আমি চাব পাৰিম না এইটোতো এতিয়া চাগে চাব নোৱাৰিবা কিন্তু বেলেগ এটা আছে এইটো চাব পাৰিবা ঠিক আছে মই আপোনালোকক দেখাম দিয়ক 37,000ৰ জোতা কেনেকুৱা লাগে আপোনালোকক সকলোকে দেখাম নয়নদাই কৈছে 37,000টো এতিয়া নাই কিন্তু 22,000 উপস্থিত আছে এতিয়া আমি সেইযোৰা চাম 22,000ৰ আপোনালোকৰ এপল মোবাইল আছে না এতিয়া লেভেল দি লাভ নাই মোৰ নয়নদা জোতা এটাত কৰি বেছি দামী গাইজ এতিয়া আমাৰ হাতত আছে 22,000ৰ শ্বুজ নয়নদা দেখাই দিয়ক এইটো হ'ল মোৰ এই নতুন এইটো লৈছো S6 সুপাৰ প্লাস 2 এইটো মানে আল্ট্ৰা ৰানৰ কাৰণে লৈছিলো এইটো ক'ৰ পৰা আনিছে আপুনি এইটো ষ্ট'ৰ এই পৰা আনিছো অনলাইনৰ পৰা আনিছো মানে আমাৰ ইয়াতে নাপায় না আৰু S6 22,000ৰ S6 সুপাৰ প্লাস 2 হয় আৰু এইটো চাগে অসমত ফাৰ্ষ্টত মই লৈছো এনেকুৱা অসমৰ প্ৰথম এইযোৰ স্নিকাৰ্ছ না এইটো না কি বেলেগ এইটো একচুয়ালি স্নিকাৰ্ছ নকয় থাকে এইটো মানে আমাৰ ৰানিং শুজ হয় এইটো মানে কিবা FF টাৰ্বো প্লাস এনেকুৱা এটা হেই আছিল তাৰপিছত মানে লঞ্চ হোৱাৰ পাছতে মই লৈ লৈছো ভাল ৰানিং কৰা আৰু ঠিক আছে আমিতো সপোনত ভাবিবহে পাৰিম লাইবা যদি গাইজ আপোনালোকে সাপোৰ্ট কৰে এদিন নহলে এদিন ময়ো হৈছিল এনেকুৱা মানে তুমি যদি ট্ৰেইনিং কৰা তোমাৰো লাগিব অটোমেটিক এইটো আহি যায় ট্ৰেইনিঙৰ সময়ত আপোনাৰ ফেভৰেট সং কি আছে ফেভৰেট সং বুলি এটা হেই আছে হিন্দী সং আছে কিবা আৰম্ভ হে প্ৰচণ্ড এনেকুৱা আৰম্ভ হে প্ৰচণ্ড এইটো সংস্কৃত শ্লোক নেকি হ'ব পাৰে মানে মোৰ ইমান এনেকুৱা নলেজ নাই কিন্তু মানে এইটো সং শুনি মানে বহুত মই ট্ৰেইনিং কৰিছো এইটো মানে এনাৰ্জেটিক সং আৰু এটা লক্ষ্য সং আছে এইটোতো বেষ্ট সং এইটো সং মানে মই এই দুটা সং মানে শুনো মই মানে ট্ৰেইনিং কৰা লক্ষ্যৰ ফিল্মখন চাই মই বহুত ইনস্পায়াৰ হৈছিলো কিন্তু মই নোৱাৰিলো প্ৰথমতে মন নিচিনা থাকে কি মানে কোনো কামতে ফাল্টু বুলি ভাবে পাছত আৰ্মিটো চিৰিয়াছলি ল'লে লেফটেনেণ্ট হৈ আহে এনেকুৱা ফিল্মতে হয় না ৰিয়েলতো হয় যিসকলে নতুনকৈ ফিটনেছ ট্ৰেইনিং নাইবা আপোনাৰ লাইনত যাম বুলি ভাবিছে তেওঁলোকক কেনেকুৱাকে উপদেশ দিবলৈ মানে ইমান ধৰক এনেকুৱা মই মটিভেশ্যনেল স্পীকাৰো নহয় ময়ো নিজে এতিয়াও মানে মোৰ যিটো ডেষ্টিনেশ্যন প্ৰয়াস চলি আছে ডেষ্টিনেশ্যনৰ কাৰণে তো মানে এনেকুৱা মই এটাই ক'ব খোজো যে কোনোবাই যদি ভাবে যে মই নোৱাৰিম সেইটোৱে তাৰ ভুল কাৰণ এটা টাইমত ময়োতো নৰ্মালে আছিলো তো এতিয়াও মানে নৰ্মালে আছো এনেকুৱা নহয় বহুত হাই হৈছো কিন্তু নিজে যদি প্ৰয়াস কৰে সেইটো পাৱাৰ কাৰণে 100% পাব কিবা এটা মানে এনেকুৱা কথা আছে যে কিবা খুজিলে সবে মানে দিবই খোজে আৰু ভগৱানে এনেকুৱা এটা ডায়লগ আছে ভগৱানে দিব খোজে কিন্তু আপোনালোকে প্ৰয়াসটো কৰিব লাগিব আপুনি ভগৱানে আপোনাক ডাইৰেক্ট নিদিয়ে আপুনি প্ৰয়াস কৰিব তাৰপিছত ভগৱানে নিজে নিজে দিব আপুনি কোনটো ভাবে কি ইম্পৰ্টেন্ট বুলি ভাবে কনসিস্টেন্সি না ট্যালেন্ট কনসিস্টেন্সি ইম্পৰ্টেন্ট কনসিস্টেন্সি থাকিলেহে তুমি লাষ্ট ডেষ্টিনেশ্যনলৈকে যাব পাৰিবা আৰু ট্যালেন্ট থাকিলে ট্যালেন্ট তো থাকিবই কিন্তু ট্যালেন্টটো তো ট্ৰেভেল কৰাৰ কাৰণে তোমাৰ কনসিস্টেন্সি লাগিব না
যদি কোনোবা টেলেণ্টেড হয় কিন্তু কনচিষ্টেণ্ট নহয় তেতিয়া তেনেহ'লেতো এইটো তাতে এটা টাইমত যাই কিনে ৰখি যাব নহয় ৰখিবই লাগিব কাৰণ টেলেণ্টটোতো এইটোতো মানে কণ্টিনিউ কৰাৰ পিছতহে এইটো ষ্টিল থাকিব না টেলেণ্টেড হ'লেও কনচিষ্টেণ্ট হ'ব লাগিব নতুন খেলুৱৈসকলে কি ভুল এৰাই চলিব লাগে মানে ফাৰ্ষ্ট অফ অল মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চ এটা চাইছো যে ফাৰ্ষ্টত মানে যদি মই ৰানিঙত যদি ফাৰ্ষ্টত বুষ্ট কৰি দিওঁ তেনেহ'লে এটা টাইম আহিব মই হেকলৈকে যাব নোৱাৰিম তো এনেকুৱা কথাটো আছে যে যদি কোনোবাই যদি নতুনকৈ আৰম্ভ কৰিব খোজে তো তাৰ শ্ল'লি যেনে টাৰ্টেল হ'ব লাগিব মানে আমি এটা ষ্টৰি পাইছিলো চাগে তুমিও পাইছা যে টাৰ্টেল আৰু ৰেবিট তো ৰেবিট হ'লে নহ'ব টাৰ্টেল হ'ব লাগিব মানে বস্তুটো ধৰি ৰখাৰ ক্ষমতাটো থাকিব লাগিব শ্ল'লি তুমি ষ্টাৰ্ট কৰা কিন্তু লাষ্ট ডেষ্টিনেশ্যনলৈকে তুমি যাব লাগিব স্লো এণ্ড ষ্টেডি উইন্স দ্য ৰেচ আপোনাৰ প্ৰিয় মটিভেশ্যনেল কোট নাইবা মন্ত্ৰ মোৰ মটিভেশ্যনেল কোটছ বা মন্ত্ৰ হ'ল যে নেভাৰ গিভ আপ মানে যিদিনা তুমি এৰি দিলা তাৰ পৰা তোমাৰ শিকাটো বন্ধ হৈ গ'ল তাৰ পৰা তুমি আৰু শিকিব নোৱাৰা তো এইটোৱে মই মানে সদায় মানুহ যে য'ত মই এৰি দিম তাৰ পৰা চাগে ময়ো কেতিয়াবা মই মানে কুইট কৰিব খুজিছিলো ৰানিং ডিউৰিং দ্য ট্ৰেইনিং কিন্তু সেইটো টাইমত মই মানে আকৌ ভাবিছো যদি মই ইয়াতে এৰি দিওঁ তেনেহ'লে চাগে মই লাষ্ট মানে হেক ফিনিচিং সেইদিনাই লাষ্ট হ'ব তো মোৰ ইচ্ছা হ'ল যে এনেকুৱা যে মই যিমানলৈকে থাকিব পাৰিম মই এই ফিটনেছটো কণ্টিনিউ কৰিম আপোনাৰ যিহেতু হবি আৰু পেশ্যন দুটাই ফিটনেছ হয় তেনেহ'লে আপুনি মেইনটেইন কেনেকুৱাকে কৰি আছে ৰাতিপুৱা তাতে কৰে নাইবা দুপৰীয়াতে কৰে ৰাতি তাতে কৰে কেনেকুৱাকে মেইনটেইন কৰে মানে ৰুটিনটো এনেকুৱা বনোৱা আছে মোৰ মৰ্ণিঙত ট্ৰেইনিং হৈ যায় যিহেতু মই মৰ্ণিঙতে উঠো তাৰপিছত মোৰ কলেজত যিটো ক্লাছ থাকে কৰোঁ কেতিয়াবা ইভিনিং টাইমতো ক্লাছ থাকে মই দুপৰীয়া টাইম সেইটো টাইমত কৰোঁ আৰু আপুনি কলেজত কি শিকে কলেজত গোটেইখিনি স্পৰ্টছ ৰিলেটেড যিখিনি আছে সেইখিনি মই শিকাওঁ ষ্টুডেণ্ট বিলাকে ক্লাছ কৰি আহে আপোনাৰ সেই কৰে এনেকুৱা আছে মৰ্ণিঙতো হয় ইভিনিঙতো হয় যেনেকুৱা ফুটবলত যদি মই ক্লাছ কৰাই থাকোঁ তো আমালোকে দুপৰীয়াৰ পাছতে মানে ষ্টাৰ্ট কৰোঁ আৰু তাৰপিছত মই ইভিনিঙত আকৌ মোৰ প্ৰেক্টিছ আৰম্ভ হৈ যায় আপোনাৰ মানে গোটেই দিনটো শ্বেডিউল আপুনি স্পৰ্টছ ৰিলেটেড মিলাই থৈ দিছে আপুনি আড্ডা মাৰে নে নাই আড্ডা এনেকুৱা আড্ডা মানে নাই মোৰ কেতিয়াবা টাইম পালে অলপ যাওঁ কিন্তু ৰেগুলাৰলি যিহেতু মোৰ সময় কম সেইকাৰণে মই নোৱাৰোঁ আড্ডাটো মানে এতিয়া নহয় আগতে আছিল আগতে এটা টাইমত হৈছিল অলপ কিন্তু এতিয়া আৰু নাই সেইটো এতিয়া মানে লাইফ অৰিয়েণ্টেড হৈ গৈছে লাইফক যিমান পাৰে সিমান জি আছে মানে টাইম দি আছে নন্দা অশেষ ধন্যবাদ আজি আমাৰ ভিডিঅ'টোত অহাৰ বাবে আৰু মই আপোনাক বেষ্ট অফ লাক দিছোঁ আপোনাৰ আগন্তুক যিবিলাক জাৰ্ণি আছে তাতে আপুনি ভালদৰে কমপ্লিট কৰক আৰু আপুনি ইউথক মানে নতুন প্ৰজন্মক কি উপদেশ দিব খুজিব শেষৰ বাৰৰ বাবে ধন্যবাদ আকৌ তোমাৰ চেনেললৈ মোক ইনভাইট কৰাৰ কাৰণে আৰু মই চেষ্টা কৰিম যে তোমাৰ চেনেলৰ জৰিয়তে আমাৰ ইউথক কিবা এটা সৰুকৈ ক'ব খোজোঁ যে আমাৰ ইণ্ডিয়াটো হ'ল ইয়থ জেনেৰেশ্যনৰ কাৰণে মানে গোটেই পৃথিৱীত আমাৰ ইয়থ জেনেৰেশ্যন ইণ্ডিয়াতে আছে তো আমি যদি ইয়থ জেনেৰেশ্যন যিটো মানে আমাৰ বয়া লাইনত গৈ আছে এনেকুৱা নহয় স্পৰ্টছতে আহিব লাগে এনেকুৱা নহয় তোমালোকে যদি ফিটনেছ মানে ইয়থ জেনেৰেশ্যন যদি ফিটনেছত যদি গুৰুত্ব নিদিয়ে তেনেহ'লে চাগে আকৌ আমাৰ ভাৰতবৰ্ষটো অলপ হেল্থৰ পিছত আহি যাব তো যদি আমাৰ ইয়থ জেনেৰেশ্যন জিম হওক যিকোনো এক্টিভিটিছ হওক যিকোনো এক্টিভিটিছত এক্টিভ হ'ব লাগে আৰু জইন কৰিব লাগে আৰু বৰপেটা ৰোডত মই যিখিনি পাৰোঁ মই ইয়থ জেনেৰেশ্যনৰ কাৰণে কৰিও আছিলোঁ এতিয়াও কৰিম আৰু ভৱিষ্যতেও কৰি থাকিম মই বৰপেটা ৰোডত এথলেটিক্স ক্লাব বুলি এটা ক্লাব বনাইছোঁ তাতে আমি ট্ৰেইনিং কৰাই আছোঁ অলৰেডি 20জন মানে পাৰ্চন তাতে ট্ৰেইনিং কৰি আছে মেৰাথনৰ কাৰণে তো চবক মই ৱেলকাম দিম যে আহক আপোনালোকে জইন কৰক একদিনত নহ'ব ময়ো একদিনত পাৰা নাই আপোনালোকে যদি চেষ্টা কৰে এদিনত আপোনালোকেও এটা আপুনি জাগাত যাব পাৰিব য'ত যাই কিনে আপুনি নিজে টেষ্ট কৰিব পাৰিব যে মই তাৰ পৰা ইয়ালৈকে এটা যাত্ৰা কৰি আহিছোঁ আৰু নিজক মানে এটা বেলেগ লেভেলত চাব পাৰিব এইটোৱে মই ক'ব খোজোঁ ধন্যবাদ ঠিক আছে নন্দা ধন্যবাদ থেংক ইউ দৰ্শকসকল যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে আৰু নয়নদাৰ দৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত হৈছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা প্ৰশ্ন আছে নয়নদাক যদি কিবা প্ৰশ্ন সুধিব লাগে মোক কিবা প্ৰশ্ন সুধিম বুলি ভাবিছে কমেণ্ট কৰি দিব আৰু তেতিয়ালৈকে ষ্টে হেল্ডি ষ্টে ফিট বাই